হেল্ল' ভিউৱাৰ্ছ, কি খবৰ বাৰু? আপোনালোকৰ খবৰ নিশ্চয় ভাল। জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ লাইভ আহিছে আৰু লাইভ আহি কি ক'লে আহকচোন কোনো ভিডিঅ'টো শেষলৈ চাব। ভাল লাগিলে লাইক শ্বেয়াৰ। আগলৈ আপডেটবোৰ পাই থাকিবলৈ হ'লে চেলিব্ৰিটি লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আধা ৰেডি এতিয়াও বিৰাট ধুনীয়া কাপোৰ এযোৰ পিন্ধিছোঁ আৰু খুব ধুনীয়া মেকআপ কৰিছে ৰশ্মিনাই আৰু এই ধুনীয়া কাপোৰযোৰৰ কালাৰটো মোৰ বিৰাট ভাল লাগিছে। এইটো কালাৰৰ কাপোৰ মই আজি প্ৰথম পিন্ধিছোঁ। আপোনালোকে চাগে ব্ৰাইডেল গেটআপত দেখিয়ে আছে। আৰু এই কাপোৰযোৰ হৈছে চিল্কালয়া বাই নাজমিনৰ আৰু ধুনীয়া জুৱেলাৰীকেইটা আধা পিন্ধা হৈ আছে দেই। কাণখনত পিন্ধিম এবাৰ, কাণত পিন্ধিলোঁ চৰি, আঙুলিত পিন্ধিম এবাৰ এতিয়া। তো এই ধুনীয়া জুৱেলাৰীকেইটা হৈছে পুৰবী শইকীয়া মহন্ত, তেখেতো এই তিনিওগৰাকী কম্বিনেশ্যন, মানে গোটেই টিমটো আহিছে মঙলদৈৰ পৰা। আৰু মই অলৰেডি পুৰবী আৰু নাজমিনৰ লগত এটা শ্বুট কৰিছিলোঁ। আজি এইটো তেওঁলোকৰ লগত ছেকেণ্ড শ্বুট। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু অলৰেডি বহুতে জইন কৰিছে আৰু জইন কৰি থাকক। আমি আজি কেনেকৈ শ্বুট কৰোঁ, বহুতে মোক সোধে যে ফটোশ্বুট কেনেকৈ হয়, কি কৰে। হেমন্ত দাস বিৰাট ভাল, উৎপল কলিতা মোৰ খবৰ খুব ভাল। আৰু আজি গ্লছটো লগাই লওঁ কাৰণ আন্ধাৰ হ'বলৈ গৈ আছে আৰু দেৰি হ'ব লাগিলে মোক ইহঁতে পিটন দিব যদি ফটোজ ভালকৈ নোলায়। আপোনালোকৰ আমাৰ লোকেশ্যনটো অলপ দেখুৱাই দিওঁ ৰ'ব। আপোনালোকৰ লোকেশ্যনটো দেখুৱাবৰ কাৰণে মই কেমেৰাটো লুটিয়াব লাগিব। তাতে যোৱা দেখাই দিওঁ এতিয়া আমি আজি শ্বুটৰ কাৰণে আহিছোঁ জালুকবাৰীত মোৰ বা এজনী আছে, বাৰ ঘৰটো খুব ধুনীয়া, ইণ্টেৰিয়ৰ বহুত ধুনীয়া, সেইকাৰণে বাৰ ঘৰটোৱে আমি বিচাৰি ল'লোঁ। আৰু আমাৰ আজি ফটোগ্ৰাফাৰো আহিছে। ঘৰটো ইমান ধুনীয়া। বহুত ধুনীয়া হয় ঘৰটো। এবাৰ আমাৰ মুখকেইখন দেখুৱাওঁ। আচ্ছা, এবাৰ বাকীবোৰৰ মুখবোৰ দেখুৱাই দিওঁ। এয়া হৈছে শ্বেহনাজ, এয়া হৈছে নাজমিন। যাৰ গোটেই নাম খেলি মেলি হৈ গৈছে মোৰ। নাজমিন একচুৱেলি মোৰ ইউনিভাৰ্চিটিৰ জুনিয়ৰ হয়। গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছিলোঁ তাই মোৰ জুনিয়ৰ আছিলে। আৰু বহুত বেছি দিন হোৱা নাই নাজমিনে কাপোৰৰ কাম আৰম্ভ কৰা, কিন্তু যেতিয়াৰ পৰা আৰম্ভ কৰিছে মানুহে বিৰাট ভাল পাইছে ন? কিমান দিন হ'ল? মোৰ এবছৰ হ'ব আৰু এতিয়া। এবছৰ হ'ব আৰু। হেল্ল' বা, আপোনাক বহুত কিউট লাগিছে। বসুন্ধৰাই কৈছে ৰশ্মিনা মোক বোলে কিউট লাগিছে, কাৰণ মোক কিউট লগাৰ আঁৰৰ ছোৱালীজনী এজনী, যিজনী ছোৱালী একচুৱেলি কেমেৰাত ওলাবলৈ বোলে লাজ কৰে। আৰু বিৰাট ধুনীয়া মেকআপ কৰিছে। এণ্ড এয়া হৈছে পুৰবী, যি মোৰ ধুনীয়া গহনাখিনিৰ আঁৰত আছে। আৰু এওঁলোক তিনিওগৰাকীয়ে বিৰাট ধুনীয়া। আৰু এজনী মই, হেল্ল'। আৰু নাজমিনৰ কাপোৰ আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত পাব, দুইটা পাব। মই চিল্কালয়া বাই নাজমিন বুলি, আৰু ফেচবুকত আপোনালোকে নাজমিন খানম আলি নিউ বুলি চাব, কাৰণ আগৰ একাউণ্টত অলৰেডি 5,000 ফ্ৰেণ্ড হৈ গৈছে। নিউ বুলি চাব, অল বুলি নাচাব। আৰু পুৰবী কি বুলি পাব? আৰু মই ফেচবুকত পুৰবী শইকীয়া মহন্ত বুলি আছোঁ, আৰু ইনষ্টাগ্ৰামত পুৰবী @155 something। মই এইটো পাহৰি গৈছোঁ। মই মানে টেকনিকেল চাইডটোত উইক, সেইটো মই অপেনলি কৈ দিছোঁ। টেকনিকেল চাইডত উইক হ'লে কি হ'ল, তোমাৰ নিজৰ কামটোতো বিৰাট ধুনীয়াকৈ কৰি আছে। আৰু মোৰ পেজ আছে পুৰবীজ ক্ৰিয়েশ্যন এণ্ড কালেকশ্যন বুলি পেজ আছে, আৰু ইউটিউব চেনেল এটা নতুনকৈ কৰিছোঁ পুৰবীজ ক্ৰিয়েশ্যন। অ'কে। এণ্ড ৰশ্মিনাই কথা ক'বলৈ বিৰাট টান পায়, কিন্তু অলৰেডি তাই বহুতকেইটা শ্বুট কৰিছে। ৰশ্মিনাক ইনষ্টাগ্ৰামত কি বুলি পাব? মেকআপ আৰ্টিষ্ট ৰশ্মিনা। অ'কে, মেকআপ আৰ্টিষ্ট ৰশ্মিনা বুলি পাব। বিৰাট ধুনীয়া হেয়াৰ এণ্ড মেকআপ কৰিছে।
আৰু এয়া হৈছে নৱনীতাই ৰশ্মিনাক হেল্প কৰি আছে আৰু ৰশ্মিনাৰ লগতে নৱনীতাই বোলে খুব ধুনীয়া মেকআপ কৰে তাইৰ বোলে আই মেকআপ খুব ধুনীয়া আই হোপ যে তাইৰো মেকআপ আপোনালোকে খুব সোনকালে চাবলৈ পাব আৰু এতিয়া আমি বাকী কামখিনি কৰোঁ আৰু ন আগবাঢ়ি গৈ থাকোঁ আৰু আপোনালোকক যিহেতু আপোনালোককতো দেখাব লাগিব যে আমি কি শ্বুট কৰিছোঁ কেনেকৈ শ্বুট কৰিছোঁ কি কৰিছোঁ কেনেকৈ কৰিছোঁ সেয়া দায়িত্বটো নাজমিনৰ হাতত মোৰ ফোনটো নাজমিনৰ হাতত থাকিব আৰু নাজমিনে আপোনালোকক ঘূৰাই গোটেইখন দেখাই থাকিব ষ্টে টিউন হেল্ল' হাই এভৰিৱান চবকে মই একচুৱেলি এতিয়া ৰিপ্লাই কৰিব নোৱাৰিম কিন্তু আটাইলৈকে বহুত মৰম আৰু আমাৰ শ্বুটটো চাই থাকক হা আৰু ফটোজ খুব সোনকালে আহিব ফটোবোৰ আমি ফেচবুক আৰু ইনষ্টাগ্ৰাম দুইটাতে আপলোড কৰিম অলৰেডি এবাউট 900 মানুহে আমাক চাই আছে আপোনালোকৰ আটাইৰে মৰম আশীৰ্বাদ লৈ আমি প্ৰত্যেকজন আৰ্টিষ্টেই আজি নাজমিন হওক ৰশ্মিনা হওক বা পুৰবী হওক বা মই হওক আমি আটাইয়ে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অবিহনে ইমানখিনি পোৱাটো সম্ভৱ নহয় গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এনেকৈয়ে ৰাখিব যেনেকৈ আমাক এতিয়ালৈকে দি আছে এতিয়া শ্বুটলৈ যাওঁ বোলে আপোনালোকৰ চাগে এনেকুৱা লাগিছে ন অমৃতাবাই ব্লগত কোৱাৰ নিচিনাকৈ কথা কৈছে কিন্তু মানে বস্তুটো কি হয় ন ব্লগত বা ফেচবুকত বা ইউটিউবত ইনষ্টাগ্ৰামত এইবোৰ হৈছে ডাইৰেক্ট মাধ্যম যিবোৰৰ জৰিয়তে আমি আপোনালোকৰ লগত কানেক্ট হ'ব পাৰোঁ সেইকাৰণে এইবোৰত ইমান এক্টিভ থাকোঁ আৰু মই এনেকৈয়ে পট পতাই থাকোঁ উপায় নাই মই এনেকৈয়ে কথা কৈ থাকোঁ ব'লক যাওঁ শ্বুট চাওঁগৈ নাজমিন অভাৰ টু ইউ বেক কেমেৰা কৰি দিছোঁ মই আমি দুটামান এনেকৈ লৈ লওঁ এইখন মই তেতিয়া কাম আমি দুটামান এনেকৈ লৈ লওঁ দুটামান এনেকৈ লৈ আমি চাদৰখন খুলি দিওঁ মানে এটা কথা হৈছে তৃষ্ণা চহৰীয়া মাইনা মংগলদৈ আছা নেকি মই মংগলদৈ হয় মই মংগলদৈ নাই মই ইহঁতি গুৱাহাটী আহিছে আমি এনেকৈ দুটামান ক্লিপ লৈ পেলাই তাৰপিছত চাদৰখন খুলি মেলি দিম হা তো আমি আপোনালোকক একচুৱেলি দেখাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ আহিবৰ হৈছে গতিকে আপোনালোকে আজি গেটআপটো দেখালোঁ ধুনীয়া কাপোৰযোৰ দেখালোঁ আমাৰ ধুনীয়া ছোৱালীকেইজনী দেখালোঁ আপোনালোকক এতিয়া